নমস্কাৰ বন্ধুসকল, মই আছোঁ খোৱাং হালধিবাৰী চেতিয়া গাঁৱত। বন্ধুসকল, আজি আপোনালোকক মই এটা কালিকা লগা পুখুৰী দেখাম। এইটোৰ নামটো হ'ল ভকতদাৰী কোৰ। এইটো আছে হালধিবাৰী চেতিয়া গাঁও LP স্কুলখনৰ কিনাৰেদি এনেকৈ দি সোমাই আহিব লাগে। এইফালেদি এনেকৈ সোমাই গ'লে মানে দেখিব পাব। মানুহে ইয়াৰ ওচৰ পাজৰৰ মানুহে কোৱা মতে তাত বোলে এখন সোণৰ আৰু এখন ৰূপৰ নাও আছিলে, আৰু কোনোবা মানুহে কিবা বিচাৰি যদি মানে আশা কৰে, তেতিয়া সেই নাওখন টানি দিলে মানে তাতে যিবিলাক আশা কৰে সেইবিলাক তেওঁলোকৰ নাওখনত উঠি আহে। আকৌ সেইখিনি ব্যৱহাৰ কৰাৰ পিছত ঘূৰাই দিব লাগে। আৰু কিছুমান মানুহে সেইবিলাক ব্যৱহাৰ কৰি ঘূৰাই নিদিয়াৰ কাৰণে সেই নাও দুখন ইয়াৰ পৰা নাইকিয়া হৈ গ'ল বোলে। আহকচোন দেখাওঁ কেনেকুৱানো এইটো কালিকা লগা পুখুৰী, চাই থাকিব। এইখন ৩ নং চেতিয়া গাঁও LP স্কুল। ইয়াৰ এই ওচৰতে এইটো ব্লক দিয়া ৰাস্তা, খুব ধুনীয়া ৰাস্তা। এই ৰাস্তাটোৱেদি মানুহবিলাক আহিব পাৰিব, গাড়ী বাইক সকলোবোৰ আহে। এইফালেদি খোৱাং চাৰিআলিৰ ফালৰ পৰাই সোমাই আহিব পাৰি, মৰাণৰ পৰা আহিব পাৰি, আৰু এইফালে ডিমৌ ওলাব পাৰে। এনেকৈ এই ৰাস্তাটো খুব ভাল হয়। এই ৰাস্তাটো আহিলে এইটো আপোনালোকে চাব পাৰিব। আপোনাৰ কিমান চনত তিল আমি নাজানো, তাৰপিছতে এই বনাইছে। সেই মঠাইটো চিগা আগমুঠ চিগুতে তাৰমানে এই দুটা ডুবি হৈ গ'ল। তিনিটা ডুবি হ'ল, ডাঙৰ নাই মানে কয় তাত মানে সোণৰ নাও আছিলে, ওলাই গ'ল সেইবাৰ। এনেকুৱা মানে তলত হেৰি হৈছে আমৰ টাও মানে আমি সেইফালে এটা আছে, সেইটো সিঁচিব পাৰে, ভিতৰত টাৱাৰ আছে, সেইটো সিঁচিব পাৰে, কিন্তু এইটো ডুবি সিঁচিব নোৱাৰে। এই ডুবি নেকি? ডুবি মেটেকাই হেৰি কৰি ৰাখিছে ন? আপোনাৰ এতিয়াও 42 মান পানী আছে, 40-42 পানী আছে। হয় নেকি? এইটো পানী নুশুকাই ন? পানী নলগায়। হেৰি নহয় বাবু, ইয়াত কাছ চাছো ওলাব চাগে। একদম ইয়ালৈকে দ নে সেই নীলা মানে সৰু মেটেকা নহয়, তুমি জাষ্ট অকণমান যোৱা, ইমানমানলৈকে পাবা, তাৰপৰা থিয় গৰা। কি নাম বুলি কৈছে? বহুত গ'ল, বহুত গ'ল। কি নাম এইটো? এইটো ভগদাৰী কোৰ বুলি কয় এই জেগাত। ভকদাৰী ভগদাৰী কোৰ। ভকতদাৰী। ভৱদাৰী কয় নে ভকতদাৰী কয়? ভগদাৰী। ভকত ভকতদাৰী কোৰ। ভকতদাৰী। হেৰি এইফালে বেৰ বান্ধিবলৈ যে খেয়ালি নে অন্য পচা মাৰি ৰাখি বাবুল, এইটো মাছ ধৰা গৰু আহি আমি হেৰি মাছ ধৰে নে? আমাৰ তাৰপৰাও আহে মানুহ। কিয়কে মাৰে নে যুগল? ভকতদাৰী কোৰটোৰ চাৰিভাগটো চব কিমান ধুনীয়া। এইটো আৰু অলপ সজাই পৰাই যদি চৰকাৰে উন্নতি কৰে আৰু মানুহ ইয়াত আহিব চাবৰ কাৰণে, বহুত ধুনীয়া দেখিবলৈ পৰিৱেশটো। টেপেনা টেপিনি উঠিছে যে যুগল। এইফালে আৰু এটা আছে ক'লে ডুবি নেকি? এইফালে দুটা আছে, অঁ, এটা এই মুখতে আছে, এটা ভিতৰলৈ আছে। দুটা সিঁচিব পাৰে খালি। ভালেই উঠিব হয় নাই? ক'বা আকৌ হেৰি নহয় পিছদিনা ৰাতিপুৱা কাঁহী বাতি লৈ যাব। আমাৰ দেউতাহঁতেও কোৱা দেউতা প্ৰয়োজনীয় বস্তুখিনি কোনোবাই কিবা কিবি বস্তু নিদিলে বোলে। কিবা কিবি কৰি গাছ কৰি দিলে। ঘূৰাই নিদিলে, নিদিয়াৰ পিছত তেওঁলোকে ওলাই গুচি গ'ল। বাচন বৰ্তন পৰ্যন্ত দিছিল পাইছিলে। হয়। আমাৰ দেউতাই কোৱা শুনিছোঁ। তাৰমানে এজন মানুহে যি টানে নহয়, যিকোনো এখন নাও যদি শিকলিডাল টানে নহয়, শিকলি দুডাল ওপৰত আছে বোলে, তাৰমানে টিংটো নাওখন আগ টিংটো ওলাই যায়, কিন্তু দুজনে টানিলে বা হাতী লগাই টানিলে মানে নোৱাৰে। এজনে টানিলে আহি যায়। আহি যায়। সি সোণৰ নাও নেকি? হেমৰ নাও এখন আছিলে, ৰূপৰ নাও এখন আছিলে। এইটোৱে নলা, ওলাই যোৱা নলাটো সেইটোৱে, সেইটো সেই ভিতৰলৈ আনি আমাৰ আইতাহঁতৰ দিনৰ পৰাই আৰু এইটো। তাৰপিছত নাওখন কি হৈ গ'ল এইবাৰ? নাইখনৰ পৰা ওলাই গুচি গ'ল। সেইবোৰ মানুহে যি অনিষ্ট কৰে বা অন্যায় কৰে, সেই তেনেকৈ ওলাই গুচি গ'ল। আমি জনাত তাৰমানে আমি ককা দেউতাহঁতে বা বৌ দেউতাহঁতে মুখত শুনা মতে এনেকৈ শুনিলোঁ।